নমস্কাৰ জব প্ৰিপাৰেশ্যন আসাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন পদৰ চাকৰিৰ বাবে বিভিন্ন সময়ত হৈ যোৱা পৰীক্ষাসমূহত অসমীয়া পাৰ্টত অহা এটা শব্দত প্ৰকাশ কৰাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। লগতে আহিবলগীয়া LDA পৰীক্ষাৰ লগতে আন ডিপাৰ্টমেণ্টেল পৰীক্ষাসমূহ য'ত অসমীয়া ছেকশ্যনৰ পৰা প্ৰশ্ন আহে তাতো আহিব পৰা সম্ভাৱ্য এটা শব্দত প্ৰকাশ কৰাৰ কিছুমান ইয়াত আলোচনা কৰিম। গতিকে যিসকল ব্যক্তিয়ে এই পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলাই আছে মই ভাবোঁ এই ভিডিঅ'টোৱে তেওঁলোকক উপকৃত কৰিব। আৰু যিসকল লোকে আজি প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাইছে বা এই চেনেলটোলৈ আহিছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া প্ৰশ্নসমূহলৈ আহোঁ। যাক বৰ্ণনা কৰিব নোৱাৰি অপশ্যন চি অবৰ্ণনীয়। যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে অপশ্যন এ কিং কৰ্তব্য বিমূৰ। যি আনৰ মুখলৈ চাই থাকে অপশ্যন চি পৰমুখাপেক্ষী। যি নিয়মমতে খৰচ কৰে সেয়া হৈছে মিতব্যয়ী। এবাৰ ফল দি মৰা গছ অপশ্যন চি ঔষধি। যাৰ কোনো শত্ৰু নাই অজাতশত্ৰু অপশ্যন বি। যি কথাৰ অৰ্থ নাই অপশ্যন এ নিৰৰ্থক। যি গুণীৰ গুণ বুজিব পাৰে অপশ্যন বি গুণগ্ৰাহী। যি কোনো কাম কৰিব নোৱাৰে অকৰ্মণ্য। নিজৰ ওপৰত যি নিৰ্ভৰ কৰে অপশ্যন বি স্বাৱলম্বী। এয়া কেতিয়াবা আত্মনিৰ্ভৰশীল হিচাপেও থাকিব পাৰে। চেলেকি খোৱা বস্তু লেজ্জ। ধান ৰোৱা তিৰোতা ৰোৱনী। বোকাত যাৰ জন্ম পংকজ। নিজৰ ৰূপ যৌৱনলৈ গৌৰৱ কৰা তিৰোতা অপশ্যন এ মানিনী। মেলত যি পাৰ্গত অপশ্যন বি মেলেকি। গধূলি চকুৰে যি নেদেখে অপশ্যন চি কুকুৰীকণা। যি মাটিৰ উৎপাদিকা শক্তি নাই অনুৰ্বৰা। পনীয়া গাখীৰ দিয়া গাই জলাহী। যি ঠাই অতি কষ্টৰে লংঘন কৰা যায় অলংঘ্য। যি কথাৰ অৰ্থ নাই অপশ্যন ডি নিৰৰ্থক। এই প্ৰশ্নটো বহুতবাৰ আহিছে। যাৰ পূৰ্বজন্মৰ কথা মনত আছে অপশ্যন বি জাতিস্মৰ। যি নিজে নিজে হয় অপশ্যন বি স্বয়ম্ভু। বধ কৰিবৰ ইচ্ছা ইয়াক জিঘাংসা বুলি কোৱা হয় অপশ্যন এ। যি মাতৃৰ মাত্ৰ এটাহে সন্তান অপশ্যন চি কাকবন্ধ্যা। মাটিৰ সৰু টেকেলি অপশ্যন এ ভুৰুকা। যলৈ যোৱা টান দুৰ্গম। যি গোচৰ তৰে তেওঁক গোচৰীয়া বুলি কোৱা হয়। যাৰ দুই হাত সমানে চলে সব্যসাচী। মাটিৰে নিৰ্মিত গ মৃন্ময়। ভৰিৰ পৰা মূৰলৈকে অপশ্যন বি আপাদমস্তক। যি ঘটনা আগে ঘটা নাই অভূতপূৰ্ব। যাক বুজিব পাৰি অপশ্যন ডি বোধগম্য। একে সময়তে হোৱা সমসাময়িক। গুৱাহাটী হাইকোৰ্টৰ আগৰ পৰীক্ষাসমূহৰ প্ৰশ্নকাকতৰ পৰা এই প্ৰশ্নসমূহ তুলি আনিলোঁ। এতিয়া সচৰাচৰ ব্যৱহাৰ কৰি থকা বা পৰীক্ষাত আহি থকা কিছুমান কমন এটা শব্দত প্ৰকাশ কৰা আলোচনা কৰিম। প্ৰথমটো হৈছে যাক পাবলৈ নাই সেয়া হৈছে দুৰ্লভ বা দুষ্প্ৰাপ্য। যি সকলো জানে সৰ্বজ্ঞ। বিনা আছে পানীত যাৰ বিনা পানী। যিজনে ভৱিষ্যতৰ কথা চিন্তা কৰে দূৰদৰ্শী। পি খোৱা বস্তু পেয়। যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য। বহুত কলগছ থকা ঠাই কলনী। গোটেই জীৱন জুৰি আজীৱন। ফুল নুফুলাকৈ গুটি হোৱা গছ বনস্পতি। যাক সহজে লংঘন কৰিব নোৱাৰি অলংঘ্য। যিজনী তিৰোতাৰ ল'ৰা ছোৱালী নহয় সেয়া হৈছে বাজি। ইয়াত চন্দ্ৰবিন্দু এটা থাকি গৈছে। সকলোকে সমানভাৱে দেখা সমদৰ্শী। দুবছৰত পোৱালি দিয়া গাই দুৰাহী। কিছুমানে দুৰচি বুলিও কয়। যি অলপতে শুনে শহাকনীয়া। যি ভয় নকৰে নিৰ্ভীক। আঁঠুৰলৈকে বৈ পৰা বা আঁঠুৰলৈকে যাৰ হাত দীঘল অজানুলম্বিত। মাগিলে ভিক্ষা নোপোৱা সময় দুৰ্ভিক্ষ। যাৰ বিয়া হোৱা নাই আবিয়ৈ। যাৰ মাক মৰিছে মাউৰা। বিপদৰ সময়ত ওলোৱা বুদ্ধি প্ৰত্যুৎপন্নমতি। যি কাৰো লগত মিলিব নোৱাৰে অজিন পাতকী। দুটা মাহৰ মাজৰ দিন দুমাহী বা সংক্ৰান্তি। যাৰ আগত জন্ম অগ্ৰজ।
যাৰ বিবেচনা শক্তি নাই তেওঁ অবিবেচক, যাৰ মৰু মৰু অৱস্থা মুমূৰ্ষ, যাৰ আদি নাই অনাদি, যাৰ কোনো অন্ত নাই অনন্ত, যাৰ সীমা নাই অসীম, যাক বাৰণ কৰিব নোৱাৰি অনিবাৰ্য, যি শুনাও নাপায় কথাও ক'ব নোৱাৰে সেয়া হৈছে মূকবধিৰ। একে মাকৰ সন্তান শহুদৰ, শিং নথকা গৰু লাওমূৰা, যি বতৰ শীতো নহয় উষ্ণও নহয় সেয়া হৈছে নাতিশীতোষ্ণ, যি ফল কেঁচাও নহয় পকাও নহয় সেয়া হৈছে দহেচীয়া, খাবলৈ অনা সৰু কলপুলি পচলা, মাটিৰ বাচন গঢ়া লোক কুমাৰ, লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক কমাৰ, কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক কঁহাৰ। এই কুমাৰ আৰু কমাৰ আপোনালোকে কনফিউজ নহ'ব। সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক সোণাৰী, যি আনৰ হিতৰ কথা ভাবে পৰহিত ঐশী, আৰু শেষৰটো যি মাটি ফুটি ওলায় উদ্ভিদ। গতিকে সচৰাচৰ ব্যৱহাৰ কৰি থকা এটা শব্দত প্ৰকাশ কৰাৰ অধিকাংশই মই ইয়াত উল্লেখ কৰিবলৈ চেষ্টা কৰিলোঁ, হয়তো আৰু বহুতখিনি থাকিও গৈছে। গতিকে এইখিনিও আপোনালোকে ভাল দি মন কৰি মনত ৰাখিবলৈ চেষ্টা কৰিব, আৰু আশা কৰোঁ ইয়াৰ মাজৰ পৰা কিছুমান হয়তো দুই এক কমন পৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগন্তুক ভিডিঅ'সমূহত মই কি টপিকৰ ওপৰত ডিছকাছ কৰিলে আপোনালোকৰ লাভ হ'ব তাৰ বাবেও আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিব। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।